এতিয়া নাই মানে কেনেকৈ দিম এতিয়া আকৌ মানে এজনী ছোৱালীয়ে 25 ডেজ টোপনি নমৰাকৈ আছে জীয়াই আছে কেনেকৈ জীয়াই আছে 25 ডেজ টোপনি নমৰাকৈ ঠিকে জীয়াই আছে 25 ডেজ কি কৰি 25 ডেজ টোপনি নমৰাকৈ জীয়াই আছে কেনেকৈ 25 দিন টোপনি নমৰাকৈ জীয়াই আছে 25 দিন টোপনি নমৰাকৈ কেনেকৈ জীয়াই আছে নাজানো নহয় 25 ডেজ টোপনি নমৰাকৈ জীয়াই আছে 25 ডেজ তাই চাগে আপোনাৰ হেৰি কৰিছে মিছা কথা কৈছে তাইতো থাকিবই ন শুবই ন হয় নাই কি হ'ব তেতিয়াহ'লে সেইটো নোৱাৰো হে গাইজ আজি যিটো আমি ভিডিঅ' বনাব গৈ আছোঁ সেইটো মটিভেশ্যনেল নহ'ব বা লাইফৰ ওপৰত তেনেকুৱা নহ'ব বাট আপোনালোকে এইটো ভিডিঅ' চাই বহুত ভাল পাব কাৰণ এইটো ভিডিঅ' চালে ল'ৰাবিলাকে বহুত নলেজ পাব চ' শেষলৈকে চাব কাৰণ আমি গুৱাহাটীৰ ছোৱালীবিলাকক কিছুমান কুৱেশ্যন কৰিব গৈ আছোঁ আৰু তেওঁলোকে ইনষ্টেণ্ট এনচাৰ দিব চ' শেষলৈকে চাব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আহক ভিডিঅ'টো ষ্টাৰ্ট কৰক ফাৰ্ষ্ট কুৱেশ্যন এইটো হয় আপোনাক যদি মানে এদিনৰ কাৰণে ল'ৰা বনাই দিয়া হয় আপুনি দিনটোত কি কাম কৰিব ছোৱালী জোকাম আৰু তাৰপাছত ল'ৰা বাথৰুমত যাম তাৰপাছত তাতে কি হয় চাম আৰু কি কৰিম আৰু ভালকৈ নিজকে চাম কি চেঞ্জেছ আহে ল'ৰা হ'লে নাজানো এদিনৰ কাৰণে ল'ৰা বনাই দিলে As I'm girl, I have so many restrictions in my life. For example, মই যদি ক'ৰবাত যাব লগা হয় মোৰ মা দেউতাৰ লগত যাব লাগে এণ্ড ইয়াতে মই অকলে আছোঁ একজেক্টলি বাট ক'ৰবাত যাব লগা কিবা এটা মানে বডিগাৰ্ড টাইপ কোনোবা থাকে চ' মই একদিনৰ কাৰণে ল'ৰা বনাই দিলে মই অকলে ঘূৰিম চব জেগা বিন্দাছ এণ্ড ল'ৰা বনাই দিলে একচুৱেলি মানে সেনেকৈ সঠিককৈ ক'ব নোৱাৰোঁ কাৰণ ল'ৰা মানুহক বুজাটো বহুত টান চ' আই থিংক মই ছোৱালী হোৱাটোৱে মই বিচাৰোঁ আৰু নেক্সট যিমান বাৰে মই চাগে জনম ল'ম মই ছোৱালী এজ এ গাৰ্ল মানে বৰ্ণ কৰিব বিচাৰোঁ আপোনাৰ যদি ফিউচাৰ হাজবেণ্ডৰ যদি বহুত খং উঠি আছে ছাপ'জ চ' ইনষ্টেণ্টলি তেওঁৰ মুখত স্মাইল আনিবলৈ আপুনি কি কৰিব ইনষ্টেণ্টলি কি কৰিম গালতে চুমা খাই দিম খং নকৰিবা জানো হৈ গ'ল আৰু গালত দেই পাব্লিক প্লেটফৰ্মত আছোঁ চিটুৱেশ্যন লৈ কথা আৰু সেইটোতো খানা বনাই দিম আৰু ভালকৈ সেইটোৱে আৰু সেইটোতো তেতিয়াই গম পাম কি কৰিব লাগিব এতিয়া কেনেকৈ ক'ম একো নকৰোঁ ময়ো খং কৰিম কিবা কিবি এনে ফানি ৰিয়েকশ্যন টাইপ দিম অলপ এণ্টাৰটেইন কৰিম বাছ এনে অলপ চলপ ডান্স চান্স কৰি অঁ তেতিয়া হৈ যাব এজনী ছোৱালীয়ে 25 দিন টোপনি নমৰাকৈ আছে কেনেকৈ জীয়াই আছে 25 দিন টোপনি নমৰাকৈ আছে কেনেকৈ জীয়াই আছে এজনী ছোৱালীয়ে 25 ডেজ টোপনি নমৰাকৈ জীয়াই আছে কেনেকৈ জীয়াই আছে ইনষ্টাগ্ৰাম কৰি আছিল চাগে হ'ব পাৰে টোপনিটো মৰা নাযায় টোপনি নমৰাকৈ আছে মৰিলে চাগে জীয়াই আছে 25 দিন টোপনি নমৰাকৈ আছে পাবজি খেলি আছিল নেকি নাজানো মই নাই টোপনি নমৰাকৈ জীয়াই আছে 25 ডেজ তাই চাগে আপোনাৰ হেৰি কৰিছে মিছা কথা কৈছে তাইতো থাকিবই ন শুবই ন কি হ'ব তেতিয়াহ'লে মানে আকৌ কুৱেশ্যনটো কৈছোঁ এজনী ছোৱালীয়ে 25 দিন টোপনি নমৰাকৈ আছে তাই ৰাতি শুইছে ইমান ইণ্টেলিজেণ্ট ফ্ৰেণ্ড ৰাতি হৈছে আকৌ ৰাতি হৈছে আকৌ ল'ৰাৰ কাৰণে 3টা টিপছ টু ইমপ্ৰেছ এ গাৰ্ল ছোৱালী ইমপ্ৰেছ কৰাৰ কাৰণে ল'ৰাৰ কাৰণে 3টা টিপছ বা কেনেকুৱা ল'ৰাৰ কেনেকুৱা কোৱালিটি থাকিব লাগে 3টা কোৱালিটি কেয়াৰ কৰিব লাগে ছোৱালীৰ কেয়াৰ ৰেচপেক্ট আৰু বিহেভিয়াৰ ভাল হ'ব লাগে ছোৱালীবোৰে ৰিয়েলি ফেচ এইবোৰ নাচাই তাত ভাল হ'ব লাগে ছোৱালীক আমাক ৰেচপেক্ট কৰিব লাগিব অনেষ্ট হ'ব লাগিব ৰেচপেক্টটোৱে মেইন তোমাৰ কি মতামত সেইটোৱে
হি শুড বি কেয়াৰিং তাৰপিছত আণ্ডাৰষ্টেণ্ডিং আৰু পইচা মেটাৰ কৰে কিন্তু ছোৱালীৰ কাৰণে বহুত ক্ষেত্ৰত কেনেকুৱা ল'ৰা বিচাৰোঁ ল'ৰা হয়তো আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব ল'ৰাটো প্লাছ তাৰপাছত অকণমান লুজটো লাগিব সেইটো নহয় ছিক্স পেক কিবা সেইটো নহয় আৰু কি লাগিব হ'ল আৰু ধুনীয়া হ'লেও অকণমান ধুনীয়া এটা সেইখিনিয়ে আৰু মানে সিমান এইটো কথা নহয় ছিক্স পেক থাকিব কিবা থাকিব লাগিব বাট মানে টকা পইচা থাকিব লাগিব বুজি পালে হ'ল মই একচুৱেলি সেইটো কথা হ'লতো মানে নিজে মানে মোক বুজি পালে হ'ল নি ডাউন কৰিব লাগিব ফাৰ্ষ্ট টাইম আৰু বহুতখিনি কিউট গিফ্টছ দিব লাগিব আৰু লাইক কি আৰু এটা আৰু বহুত স্পেচিয়েল ৱৰ্ডছ ক'ব লাগিব জেণ্টেল এটা দেন চুইট দেন আৰু কি আৰু আণ্ডাৰষ্টেণ্ডিং যদি গান গায় দেন ভাল লাগে আৰু প্লাছ ল'ৰাৰ বডি দেখালে ভাল লাগে গান গায় যোনবিলাকে আৰু গান গালে খুব ভাল পাওঁ মই চ' গান গোৱা হ'ব লাগিব আৰু মানে যদি ফাৰ্ষ্ট প্ৰপ'জ কৰিব যায় তো নি ডাউন হৈ পেলাই প্ৰপ'জ কৰিলে হ'ল তেতিয়া ছেকেণ্ড ওৱান নাজানো আৰু আপুনি এতিয়া ৰাইট নাও কিছুমান ফানি এক্সপ্ৰেশ্যন বা ফানি ফেচেছ বনাব পাৰিব নেকি কিহৰ কি মানে এনেকুৱা লাগিব তাৰপিছত কেমেৰা ফালে চাব লাগিব নে কি এনেকুৱা হ'ব আৰু কি আৰু মিউজিকেলি এফেক্ট পৰিছে নেকি নহয় আৰু কিবা এনেকুৱা হ'ব চাগে সেইটো নোৱাৰোঁ মই নাজানো हो गया फनी फेसेस I'm very weak in this topic. No. Funny expression. এতিয়া নাই কেনেকৈ দিম এতিয়া আকৌ ৰাহুলৰ মাকৰ চাৰিজন পুতেক আছে এজনৰ নাম শ্বাহৰুখ এজনৰ নাম সলমান এজনৰ নাম অক্ষয় 4 নম্বৰজনৰ নাম কি আৰবাজ আমিৰ 4 নামটো সৈফ আলী খান ফটো ধৰিব পৰা নাই नंबर 4 टू कौन है নাজানো राहुल और माँ करा ৰাহুলে হ'ব অভিয়াছলি ৰাহুল কি বস্তু এনেকুৱা যেটো মানে হাতীৰ সমান সাইজটো মানে হাতীৰ সমান হয় হাতীটোৰ সমান হয় ডাঙৰ বাট ওয়েট একো নাই ওয়েট 0 হয় কি বস্তু এইটো বেলুন বেলুন কেনেকৈ হ'ব ওয়েটটো থাকিব না বেলুনটো বেছি ৱেইট নাই ন 0 ওয়েট কমপ্লিটলি 0 ওয়েট হাতীটো যিমান সাইজ সিমান সাইজৰ হয় কিন্তু ওয়েট 0 হয় ওয়েট একো নাই হাতীৰ সমান ডাঙৰ বাট ওয়েট নাই বেলুন কি হ'ব হাতী মানে ফুলাই দিওঁ ওয়েট কিয় নহব ওয়েট কিয় 0 হাতীৰ সমান কি হ'ব কি হ'ব নাজানো হাতীৰ সমান একেবাৰে ওয়েট নাই মানে ওয়েটলেস বেলুন বালুনটো ওয়েট থাকে একেবাৰে ৱেট নাই 0 ওয়েট নাজানো সৰি ভাবা মনটো হয় মনটো বহুত বিকাশ হৈ যায় ন হাতীৰ চাম হাতীটো চেডো যদি এদিনৰ কাৰণে ল'ৰা বনাই দিয়া হয় মানে ল'ৰাৰ কেৰেক্টাৰ দিয়া হয় আপোনালোকৰ কিছুমান উইচ থাকে ন সেইবিলাক কেনেকুৱা ধৰণৰ কি পূৰণ কৰিব সেইটো কওক লেট নাইট পাৰ্টিজ মে বি ছোৱালী জোকোৱা সেয়াই হ'ব আৰু সেইটোৱে ছোৱালী জোকোৱা আৰু পাৰ্টিজ কৰাই মই ফাৰ্ষ্ট টাইম মই চাম যে কোন কেনেকুৱা হৈ আছে যিটো পৰ্যায়ত আৰু এতিয়া যেনেকুৱা মই ইয়াতে ফুৰিব আহিছোঁ এতিয়া ঠিক তেনেদৰে চাম বাকীবিলাকে কেনেকুৱাকৈ আছে যদি মই ল'ৰা আছোঁ এতিয়া অভিয়াছলি এইটো ফুৰিব আহিছোঁ যিহেতু যদি ছোৱালী যদি ভাল লাগে তেতিয়াহ'লে মই চাম আৰু অলপ চলপ
মই ফাৰ্ষ্ট মই এপছ বনাম আৰু এনফিল্ড চলাব বহুত মন আছে মোৰ ছেইম এনফিল্ড চলাম পূৰা হেঁপাহ পলাই আৰু যিমান যিমান লং ড্ৰাইভ আছে চব যাম আৰু ঘৰত নাহো ল'ৰাবোৰক একো নকয় ন গাৰ্ল অ'কে ফাৰ্ষ্টতে কি আৰু ছোৱালীজনী মানে ভুল হ'লেও তুমিয়ে শুদ্ধ বেয়া হ'লেও তুমিয়ে ভাল দেখাত আটাইতকৈ ফালতু জঘন্য হ'লেও তুমিয়ে ধুনীয়া সেইটো এটা ছেকেণ্ড হৈছে অলপমান প্ৰটেক্টিভ টাইপ হ'ব লাগে জানো অলপমান ইফালে আহা গাড়ী খুন্দিয়াব ইফালে হাতখন ধৰা সিফালে এয়া কৰা আৰু ছেকেণ্ড হ'ল ন আৰু এটা থাকি গ'ল আৰু এটা হ'ব কি কৰোঁ মৰম কৰিব লাগে কেয়াৰ এইখিনি আৰু বেয়া মেছেজটো কোনটো আছিল তোমাক মই ভাল পাওঁ তোমাক মই কেতিয়া এৰি নাযাওঁ তোমাক মই কেতিয়াও এৰি নাযাওঁ তোমাক মই সদায় ভাল পাই থাকিম মই বেলেগ ছোৱালীৰ প্ৰতি একো ইণ্টাৰেষ্ট নাই প্লিজ ডু কণ্টিনিউ মই বেলেগ ছোৱালীক লাইন নামাৰোঁ মই বেলেগ ছোৱালীক নুজুকাওঁ তোমাৰ নিচিনা মই আজিলৈকে কাকো পোৱা নাছিলোঁ তুমি চবতছে ধুনীয়া ল'ৰাৰ ছিক্স পেক লাগে নে বেংক বেলেঞ্চ কিয় সেইটো লাগিব পিছত গৈ বেংক বেলেঞ্চ থাকিলে ছিক্স পেক ওলাই যাব অটোমেটিকলি ছিক্স পেক লাগে নে বেংক বেলেঞ্চ লাগে আই থিংক বেংক বেলেঞ্চ মেটাৰ্ছ মই বহুত জিম ফ্ৰীক হয় মই ছিক্স পেক থকাটো বিচাৰিম পইচা থকাত লাগে নিজে ছিক্স পেক আহি যাব